কিমান নম্বৰ হ'ব? হয়, প্ৰথমে মই ক'ব বিচাৰিছোঁ, এইকেইদিনত খুব বেছি ভাল লাগি থকা নাই, মনটো খুবেই বেছি বেয়া লাগিছে। আমাৰ সকলোৰে মৰমৰ জুবিন দা আমাক এৰি থৈ গুচি গ'ল আৰু খুব বেছি এটা ভাল এটা এনভাইৰনমেণ্ট নহয় ষ্টিল, তথাপিও কৰ্মসূত্ৰ হিচাপে মই আজি ইয়াত আহিবলগীয়া হৈছে। আমাৰ মৰমৰ জুবিন দা য'তে নাথাকক কিয় ভালে থাকিব আশা কৰিছোঁ। ছিংখাই ছবিখন মোৰ ক'বলৈ গ'লে মোৰ আৰু ৰিলিজ হ'ব বাকী আছে চিনেমা, কিন্তু ৰিলিজ হোৱাৰ ভিতৰত যদি মই ক'বলৈ যাওঁ, মোৰ এইখন 10 নম্বৰ ছবি। দৰ্শকসকলক আহ্বান কৰিবলৈ মানে উপভোগ কৰিবলৈ হয়, মই এইখিনিতে সকলোকে মই অনুৰোধ জনাইছোঁ যে আমাৰ এই ছবিখন আনবোৰ ছবিতকৈ অকণমান বেলেগ হয়। সেইকাৰণে মই আপোনালোকক এবাৰ যদি পাৰে আপোনালোকে এই ছবিখন আহি চাবলৈ মই অনুৰোধ জনাইছোঁ। কাৰণ এই ছবিখনত আমি গোটেই টিমখিনিয়ে চাৰন্থাই প্ৰডাকশ্যনৰ পৰা যিটো এইখন ছবিখন ওলোৱা হৈছে ছিংখাই, সেই ছবিখনত বহুত কষ্ট কৰিছোঁ আমি সকলোৱে, এভৰি ক্ৰু মেম্বাৰ্ছে বহুতখিনি কষ্ট কৰিছে। আৰু এইখন আমাৰ হিষ্টৰিকেল মুভি ক'ব পাৰোঁ। আমাৰ ষ্টৰিটো ফিকশ্যনেল মুভি, বাট আমি বড়ো জাতি সংস্কৃতি সেইবোৰ গোটেইখিনি বস্তু যিমান পাৰি দেখুওৱা হৈছে। আৰু আমাৰ এতিয়াৰ ছবি নহয়, এইটো আগত আমি আমাৰ ককা আইতাহঁতে কেনেকৈ আছিলে, কেনেকৈ থাকিছিলে, কেনেকৈ খাইছিলে, সেইখিনি গোটেইখিনি বস্তু আমাৰ ৰিক্ৰিয়েট কৰা হৈছে। আৰু এই ছবিখনত বহুতো বস্তু মই নিজে শিকিবলৈ পাইছোঁ, কাৰণ মই নিজেও বড়ো হৈ কেনে এনেকুৱা বহুতখিনি বস্তু আমাৰ আগৰ সেইখিনি বস্তু মোৰ থাকি গৈছিলে জানিবলৈ, বা এই ছবিখন কৰিবলৈ পাই মোৰ নিজৰে বহুতখিনি মোৰ এক্সপিৰিয়েঞ্চ হিচাপে মই বহুতখিনি শিকিবলৈ পাইছোঁ। আৰু দৰ্শকসকলেও এইখিনি বস্তু শিকিবলৈ পাব বা দেখিবলৈ পাব বুলি মোৰ এটা আশা আছে। হয়, মোৰ এইটো বছৰত ৰিলিজ হ'বনে নাই মই এইটো ঠিককৈ ক'ব নোৱাৰোঁ, কাৰণ চিটুৱেশ্যন ইমানো ভাল নহয়। কিন্তু মোৰ অসমীয়া চিনেমা এখন আহি আছে, মঞ্জু বৰা মেমৰ লগত মই ছবি কৰিছোঁ, অসমীয়া ছবি। এইখন অতি শীঘ্ৰে আপোনালোকে গম পাব, সেইখন গম পোৱা যাব।